लोकसभा बिसायख'थिया सफैगौ बे असिलायैनो राजखान्थि हान्जाफोरा गावबा गावनि दोलोखौ गोख्रों खालामनायनि थांखिजों थाद'नाय गैयै सान हर खामानि मावबाय थानायखौ नुनो मोन्दों। थिग बेफोरबायदिनो बाक्सा जिल्लानि दिहिरायाव गोबां मुसलमान सुबुंफोरा इउपिपिएल दोलोआव जगदान जाफैनायखौ नुनो मोन्दों। नंगौ, नोंथाङा थारखौनो खोनादों। दिनै बाक्सा जिल्लानि 23 नं दिहिरा ब्लकआव जामात उलामा ए हिन्दनि बानजायनायाव मोनसे जरखा सावराय जुथुमाया जानानै थाङो आरो बे सावराय जुथुमायावनो बिटिआर सोरखार हा आरो हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारीनि नुजाथिनायाव 500निबो बांसिन मुसलमान सुबुंफोरा इउपिपिएल दोलोआव आखाइ गोरोबनायखौ नुनो मोनो। बे जरखा सावरायलायनाय हाबाफारियाव बिटिआरनि हा आरो हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारीजों लोगोसे दिहिरा ब्लक इउपिपिएलनि आफादगिरि जगदीश रामसियारिजों लोगोसे जामात उलामा ए हिन्दनि गोबां दैदेनगिरिफोरखौ बाहागो लानायखौ नुनो मोनो। बे हाबाफारियाव बाहागो लानानै मावफुं सोद्रोमा रनजित बसुमतारीया खौरांगिरिफोरनि सिगाङाव मा बाथ्रा बुंखो नोंथांमोननि गेजेराव होनि। दिनै दिहिरा इउपिपिएल ब्लकनि दैदेननायाव आरो अल आसाम जामात उलामा हिन्दनि हेफाजाबाव दिनै दिहिरा भबानिपुर बि ब्लकनि दिगलदङानि जोंनि माइनरिटि कमिउनिटिनि 500 सुबुङा इउपिपिएल दोलोआव जइन जाफैदों। मानव गेदेर प्रमद बर' बिथांनि जा अननाय, बिथांनि जा खामानि, सान्थि, गोरोबलायनाय आरो खौसेथि, बेफोरबायदि थांखिजों जि हाबा मावनाय, बे हाबा मावनायखौ मोजां मोननानै दिनै बे हालामनि रायजो राजाफोरा दोलै नोगोरै इउपिपिएल दोलोआव जइन जाफैदों। खोब गोजोननाय मोन्दों, मानोना बिटिसि ओनसोलनि जौगानायखौ जोङो जुदि हास्थायदोंब्ला जों गासैबो खौसेथिनि गोनांथि दङ। मोनसे हारि हिसाबैल' जोङो बड'फा इउएन ब्रह्मनि जा गेरेमसा हारि दानायनि सिमां, बे सिमांखौ जाफुंहोनो हाया। नंखायनो जोङो गुबुन हारि जेरै मुसलमान सम्प्रदाय, आदिबासि सम्प्रदाय, गुबुन गुबुन सम्प्रदायफोरनो बा हारि माहारिफोरनोबो जों अननाय होनांगोन। बे अननायनि गेजेरजों बिथांमोनखौ जों गोबानानै जोंनि माहारियारिनि थांखिजों जा गेरेमसा हारि दानायनि सिमां, बे सिमांखौ जोङो जाफुंहोनायनि मिजिंजों जों खामानि मावलांगासिनो दङ। আজিৰ কাৰ্যসূচী আছিলে একচুৱেলিভাৱে জামাত উলামা ই হিন্দৰ আঞ্চলিকৰ মাধ্যমত আঞ্চলিকৰ যোগেদি ইয়াত এটা সজাগতা সভাৰে এটা মানে আয়োজন কৰা হৈছিল। কিন্তু সেইটো সভাৰ লগতে সংগতি ৰাখি আমি চৰকাৰ পক্ষৰ লগত আমাৰ এই পিছপৰা এইকেইখন গাঁৱৰ মাইনৰিটি তিনিটা ব্লক তিনিটা আঞ্চলিকৰ মানে পৰা মানুহ ইয়াত উপস্থিত হৈছিল। সেইখিনি মানুহৰ লগত আমি মত বিনিময় কৰিলোঁ। আমি জাতিৰ ঐক্যতাৰ ওপৰত আলোচনা ৰাখি এইখিনি মানুহক আমি যেতিয়া কমপ্লিট কথাবিলাক খুলি ক'লোঁ, এই গাঁৱৰ মানুহখিনিয়ে নিজৰ ইচ্ছাত তেওঁলোকে ইউপিপিএল দলৰ মানে ভাল কামবিলাকৰ কথা তেওঁলোকে আজিৰ দিনত আমাৰ ইএম মহোদয় ইয়াত আহিছিল আৰু আমি জামাত উলামাৰ যিটো আমাৰ আইডিঅ'লজিটো আমি ব্যাখ্যা কৰাৰ পিছত ইয়াৰে জনসাধাৰণে আমাক আঁকোৱালি লৈছে আৰু ইউপিপিএল দলত যোগদান কৰিবলৈ আপোনালোকে নিশ্চয় দেখিছে 300ৰ পৰা 400 মানুহ ইতিমধ্যে ইউপিপিএল দলত যোগদান কৰিছে আজিৰ এই প্ৰগ্ৰামত। এই ক্ষেত্ৰত একচুৱেলভাৱে মই ক'বলৈ গ'লে এতিয়া কম মানে এক বেপাৰী আরেক বেপাৰীক কেতিয়াও দেখিব নোৱাৰিব, এইটো নেচাৰ হয়। আপুনি নিশ্চয় জানে এটা মাছ বেপাৰীয়ে আন এটা মাছ বেপাৰীক হিংসা কৰিব, এইটো হ'ল নেচাৰেল কথা। তাৰমানে এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক কিবা এটা ক'বলৈ গ'লে দুখ নাথাকিলেও তাক দুখ বনোৱাটোৱে তেওঁলোকৰ কাম, কাৰণ তেওঁলোক বিৰোধী হয়। তেওঁলোকে ক'ব এইটো তেওঁলোকৰ ধৰ্ম হয়। এতিয়া কাম কাজৰ ক্ষেত্ৰত এতিয়া কোনে কি কৰিলে কোনে কি কৰা নাই ৰাইজে এতিয়া গম পাই আছে। আৰু এইখন চৰকাৰে যোৱা 3 বছৰৰ আমি যিখিনি প্ৰত্যক্ষভাৱে দেখিছোঁ, আপোনালোকে সুধিব আপুনি ইমান কৈ আছে নহয়, এইখন চৰকাৰৰ যিখিনি কাৰ্যকাল আমি দেখিলোঁ, 3 বছৰ কাৰ্যকাল ইতিমধ্যে বেছি পাৰ হ'ল। তাৰে 1.5 বছৰ ইতিমধ্যে লকডাউনে মানে এক প্ৰকাৰৰ কৰোণা ভাইৰাছে খাই দিলে, আমি সকলোৱে গম পাওঁ। তো 1.5 বছৰৰ কাৰ্যকালত যিমানখিনি কৰিবলৈ সক্ষম হৈছে মিত্ৰজোঁটত থাকি, হয়তো আৰু বহুত কৰিব লগা আছে। নতুনকৈ চৰকাৰত আহিছে, বহুত কিবা কিবি কৰিব লগা আছে। কিন্তু আমি এজ এ মাইনৰিটি সংগঠনৰ পৰা আমাৰ ফালৰ পৰা আমি এইখিনি কথা আমি ক'ব পাৰি আমি আনন্দিত হৈছোঁ যে আজি আমাৰ জাতিৰ হৈ
ভাল এটা কাম কৰিছে আৰু কৰিব বুলি আশ্বাস আমাক দিছে আৰু সেইখিনি আমাৰ বিশ্বাসত আমি লৈছোঁ কাৰণ মানে যি মূলা বাৰে তাত দুপাততে চিন এইখন চৰকাৰে আমাৰ জাতিৰ হকে কাম কৰিব বুলি যিটো প্ৰতিশ্ৰুতি দিছিল তাৰে অলপ উদাহৰণ আমি ইতিমধ্যে আমি ফিল্ডত দেখিবলৈ পাইছোঁ হয় চাওক আমি একচুৱেলভাৱে UPPL দলৰ হয় নহয় আমি জামাত উলামায়ে হিন্দৰ এটা আইডিঅলজি আছে আপোনালোকে নিশ্চয় জানে আমাৰ অসম তথা ভাৰতবৰ্ষত বহুতকেইটা সংগঠন আছে প্ৰত্যেকটা সংগঠনৰে নিজা নিজা আইডিঅলজি আছে আমাৰ সংগঠনৰ আইডিঅলজিটো হ'ল যে আমি চৰকাৰ পক্ষৰ লগত থাকি আমি পিছপৰা জাতিটোক কেনেকৈ আগুৱাই লৈ যাব পাৰে আজি আপোনালোকে নিশ্চয় জানে বিভিন্ন স্তৰৰ পৰা আহি কিছুমান নেতাপালি নেতাই আহি আমাৰ জাতিটোক মানে উচতনিমূলক কিছুমান মন্তব্য দি মানে মানুহক আৱেগিক কৰি চৰকাৰৰ পৰা দূৰত ৰাখি আজি কিমান বছৰ হ'ল তাহানিৰ পৰা আমি দেখিবলৈ পাই আহিছোঁ য'ত যাব কেঁচা ৰাস্তা তাতে মুছলমান গাঁও এনেকুৱা এটা পৰিৱেশ আমাৰ মানে সৃষ্টি হৈ আছিল কিন্তু জামাত উলামায়ে হিন্দে আমাৰ আইডিঅলজিত আছে যে আমি চৰকাৰ পক্ষৰ লগত থাকি আমাৰ জাতিটোক কেনেকৈ আমি আগুৱাই নিব পাৰোঁ চৰকাৰৰ লগত ৰাখিব লাগে চৰকাৰৰ পৰা দূৰত নহয় চৰকাৰৰ লগত ৰাখি জাতিটোক যাতে আমি আগুৱাই নিব পাৰোঁ তেনেকুৱা প্ৰচেষ্টাৰে আমি কাম কৰি গৈ আছোঁ बेराम आजार जानाय सुबुंफोरनि थाखाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं क'क्राझार सहरनि खारगामि निउ फ्लाइअभारनि साखाथियाव थानाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिस एबा खाबुफोर फोसावदों इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेक'ल'जि जेनेरेल सार्जारि अर्थ'पेडिक सार्जारि लेबरेटरि आल्ट्रासन'ग्राफि केजुवेलिटि पेडियाट्रिक्स पेथोल'जि फार्मेसि लापारोस्क'पि सार्जारि NICU एक्स-रे आरो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन निखावरि सुबुंफोरनो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल iswarfoli30jun@gmail.com आव जगाजग खालामनो हागोन नमस्कार मैं ईश्वर पलिक्लिनिक रिसार्च सेन्टार सुपारिटेन्डेन्ट डक्टर CK दैमारीয়ে কৈছোঁ আমাৰ এই ईश्वर पलिक्लिनिक रिसार्च सेन्टारটো কোকৰাঝাৰৰ খাৰগাঁও ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আমাৰ স্থাপিত হৈছে এটা নাৰ্ছিং হোম ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয় যেনেকৈ অৰ্থ'পেডিক্সৰ আৰু গাইনক'লজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয় আমাৰ ইয়াতে সুবিধা আছে যেনেকৈ আমাৰ লেবৰেটৰী আছে এক্স-ৰে ছ'ন'গ্ৰাফি এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয় সেইটো আমাৰ চোৱা হয় তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয় গোটেইখিনি সুবিধা আপোনালোকে পাব ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম